নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আহিছোঁ জয়সাগৰলৈ আৰু জয়সাগৰত এটা ব্যক্তিগত সংগ্ৰহালয় আছে আৰু সেই সংগ্ৰহালয়টোৰ নাম হৈছে উত্তৰণ যাদুঘৰ আৰু মোৰ লগতে আহিছে বিশ্বজিৎ ৰাজকুমাৰ আৰু আপোনালোকক দেখুৱাম এই সংগ্ৰহালয়টোৰ ভিতৰত কেনেকৈ কি আছে আৰু এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। এয়া চাওক, এয়া উত্তৰণ যাদুঘৰ মিউজিয়াম, কাৰেং বৰদুৱাৰ মুখ, জয়সাগৰ শিৱসাগৰ আৰু স্থাপিত হৈছে 12 মাৰ্চ 2003 খ্ৰীষ্টাব্দত আৰু হৈছে এইটো টিকট কাউণ্টাৰ। টিকটৰ মূল্য 20 টকা। আপোনালোকে আহিলে ইয়াতে টিকট কাটি সোমাব লাগিব ফাৰ্ষ্ট। ইয়াত এজন দাদা বহি আছে। আমি টিকট ল'লোঁ যিহেতু এয়া এতিয়া বলক ভিতৰলৈ যাওঁ। এতিয়া আহক ভিতৰলৈ যাওঁ। এয়া লিখা আছে পদূলি আৰু এয়া স্বাগতম, ৱেলকাম টু, আৰু ইয়াত আছে 125 নিৰ্মিত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ যাদুঘৰ। বলক এতিয়া এয়া চাওক আপোনালোকে, প্ৰথম প্ৰৱেশ দুৱাৰ হয়। এয়া খুব ধুনীয়াকৈ ৰাখিছে তেওঁলোকে, যিহেতু ব্যক্তিগত হৈছে তেওঁৰ সংগ্ৰহালয়। আমি প্ৰথম ফাৰ্ষ্ট জোতা চেণ্ডেল যি পিন্ধি বাহিৰৰ পৰা অহা চব আমি খুলিব লাগিব। নমস্কাৰ, মোক এই ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। এয়া এই সংগ্ৰহালয়টোৰ উত্তৰণ যাদুঘৰৰ অনাৰ হয় আৰু আপোনাৰ নামটো ক'ব? আকাশ বৰা। এই দাদাজনে আমাক এই সকলো বস্তু আমাক দেখুৱাই দিব। এতিয়া কওকচোন নাক বৈ বা নাক ফটা বুলি কয়। যিমান পুখুৰী আছে পুখুৰীৰ মাজত এডাল থাকে। এডালৰ এটা বৈশিষ্ট্য আছে, এডাল মানে ইমান তললৈকে ফুটা থাকে, মানে মাটিৰ তলৰ পানীত টাচ হৈ থাকে আৰু নাক মানে সাপ নহয়, সাপৰ এটা চেপত থাকে। 24 আৱাৰ্ছ এই চাইডে চাইডে পানীটো ওপৰলৈ আহি থাকে। সেইকাৰণে ৰজাদিনীয়া পুখুৰীবিলাকৰ পানীটো নুশুকাই আছে। বৈশিষ্ট্য এইটো। ৰজাদিনীয়া যিমান পুখুৰী এডাল থাকিবই, এডাল মানে এডাল থকাটো একদম মানে 100% চিয়ৰ থাকিবই লাগিব। এডাল নহয় জানো? এডাল যথেষ্ট দীঘল থাকে, এইটো ভাবি গৈছে অংকটো। এইটো বৈশিষ্ট্য আছে, পুখুৰীৰ পানী নুশুকা বৈশিষ্ট্য এইটো। আৰু সেই কুটকুৰা গছ নহয় জানো? এই জয়মতী শাস্তি দিছিল ন? এনেকুৱা গছ এবাৰ গছতে মানি শাস্তি মাৰিছিলে নহয় জানো? কুটকুৰা গছ। এইখিনি আছে ৰজাদিনীয়া বাচন বৰ্তনখিনি আৰু মাইহাং, বানকাঁহী, বানবাতি, বানবাতি, মাইহাং, বানকাঁহী, হাতী খুজীয়া বাতি, হাতী খোজটো জোখৰ কাৰণে হাতী খুজীয়া বাতি, বা এইটো ভোগ জৰা হওক, সেইফালে মটন আছে, পিকদান আছে, টেমা বটা, বা সেইটো হোমফল বুলি কয়। হোমফল ন? এইটো হোমফল ন? সাঁচিপাতৰ পুথি আছে, এখন সাঁচিপাতৰ পুথি, এখন থকা ৰহাল বা এখন বেতৰ বটা আছিলে। আৰু এই তলত আছে এখন কাঠফুলা হয়, কাঠফুলা ন? ইমান ডাঙৰ চাইজৰ। আৰু এইবিলাক ৰজাদিনীয়া যিবিলাক ইটা আছে, ইটাৰ টুকুৰা বিভিন্ন জেগাৰ পৰা অনা হৈছে। আৰু এই উই মাটি নহয় জানো? মাটি, কেঁচুমুটা মাটি, কেঁকুৰাঘাটৰ মাটি আছিলে। কেঁকুৰাঘাটৰ মাটি এইখিনি আমাৰ মুগা লগত জড়িত বস্তুখিনি। মুগা খেতিৰ যিবিলাক আছে, চাপ হওক, মুগা লগত জড়িত বস্তু। আৰু এইবিলাক মুগাই এইবিলাক দেখি আছে ন? বাটুলগুটি কি দখৰি পিয়া, এইটো পুতনা। আৰু এইটো এইবিলাক দুলৰি বিয়াত লগা দুলৰি হওক বা হওক এই হয় বিয়াত লগা আছিলে। আৰু এইটো মুগা সেই চান্দনী ন? চান্দনী। আৰু এইটো হ'ল কি ক'লে? বাঁহৰ বাঁহৰ গুৰি ন? অসমৰ ডাঙৰ বাঁহটো এইটো নহয় জানো? আৰু এইটো কি কয়? বুলি কয়। আগতে জোৰোণৰ বস্তুবিলাক যে নিয়ে, জোৰোণৰ বস্তু লৈ যায়। আপোনালোকে চব এয়া এয়া অসমৰ অতীত লোকবাদ্যখিনি নহয় জানো? ৰজা দিনৰ এইটো খোল হয় আৰু এইটো বিন আৰু এইখন টোকাৰি, মে ধৰা ন? এখন ডাঙৰ ন? আৰু এয়া হৈছে এইটো কি টকা নহয় জানো? আমাৰ বিহু টকা। আৰু এইবিলাক ডম্বৰু, আনন্দলহৰী আছে, একতাৰা আছে,
ভুট্টাং আছে আৰু এইটো কি বুলি ক'লে এইটো হেউতা হেউত মানে এইটো কি বুলি মানে এনে ভুটনিখনত মানে যেতিয়া কুঁহিয়াৰ আপুনি কেৰাহীত পগাব তাত যেতিয়া গুণ অৱস্থা পায় ঠাণ্ডা হোৱাৰ কাৰণে ভুটনিখনত বাকি দিয়ে আৰু তাৰ পৰা যদি বেলেগ পাত্ৰলৈ নিবলগীয়া তেতিয়া হেউতখন ব্যৱহাৰ কৰে যেনেকৈ আমি এতিয়া হেতা বা চামুচ ব্যৱহাৰ কৰোঁ তেতিয়া হেউত বুলি হেউত বুলি অতীততে আছিলে নহয় জানো পুৰণি আজিকালি দেখাই নাপায় আৰু এইজোপা কি গছ পাইন গছ আছিল পাইন গছ ন মানে বলিটা অৰিজিনেল আৰু এইটো হ'ল কি কয় এইবিলাক দা পুৰণি বলিটা ব্যৱহাৰ কৰা বলি দিছিলে নহয় শিলৈ মানে এইটো কি কৰা হয় আৰু এইবিলাক এই মূৰ্তি ফুল আছে ন গুলি আছে বটলত বৰটোপৰ গুলি ন এইবিলাক শিলৰ গুলি গুলটো যে দেখিছে এইটো শিলৰ গুলি ঠিকে ঠিকে ইয়ালৈ আহিলে মানে ভালকৈ ওচৰৰ ভালকে চাব পাৰিব আৰু ইয়াত কেমেৰাত ফটোত হয়তো ভালকে নুঠিব পাৰে এইটো ভৰিয়ে ইয়াতে ভৰিয়ে মাৰিছিলে আৰু এইটো সূতা কটা যতন নহয় জানো বহুত নেদেখা বস্তু দেখিলো পাব ইয়ালৈ আহিলে প্ৰায় চিনাকি বস্তু এইখিনিতো চিনাকি বস্তু যিখিনি মানে পাকঘৰত ব্যৱহাৰ কৰা সঁজুলিবিলাক আছিলে চব কাঠ বেতৰ আছিলে এতিয়া লোহাৰ প্লাষ্টিক মাৰিব লাগিলে আৰু লাখতি মহৰ শিং এইটো কি লাও লাও থকা ঠিকে 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 এইটো ভাত পিঠা বনোৱা চালনী ন এইটো প্ৰথম দেখিছিলো দেই এইটো আছে প্ৰথম তলিয়া যিখন ঢাকনি আছিলে তলিয়া কিন্তু সেইখন ব্যৱহাৰ কৰা দেখিলে গম পাইছে ৰংটো কিমান মানে হেৰি পুৰণা যথেষ্ট পুৰণা সেইখন পাক মাৰি কুচি হওক কুচুমা এইটো এইটো হ'ল এইটো হৈছে আখত বুলি কয় আখত মানে নগাবিলাকৰ ন বস্তু ৰাখিব কাৰণে নগা মানুহৰ আখত আকত ন এইটো হ'ল হোৱা নকয় জানো নগাবিলাকৰ আৰু এইখিনি হৈছে এইখিনি প্ৰায় চিনাকি উখোন হওক বাউকা হওক বা গৰু ধান গলপতা নাহৰ টাঙোন হওক বা সেইফালে মাছ ধৰা এইটো গলপতা বেটেৰে বনাইছিলে এতিয়াতো মানুহে কোনোবা কাৰোবাৰ নিজৰ পুৰণা তিনিটাকে কাটি লগাই দিব কিন্তু আগতে অৰিজিনেলি আচলতে বেটেৰে বনাইছিলে ন আগতে আৰু এইটো টুকুৰা চৰাই বাঁহ নি বাৰু টুকুৰা চৰাই বাঁহ এইটো হ'ল মহৰ এই গুটিখিনি কি হয় গুটি চেৰা তামোলৰ গুটি ন সেইখিনি যে গ্লাছৰ ভিতৰত দেখিছে বাঁহৰ জালিখন যে লাগি আছে বাঁহ ফুল এইটো বাঁহৰ ফুল ন বাঁহ ফুল এইটো এটা আপুৰুগীয়া বস্তু প্ৰথম দেখিছো বাঁহ ফুলটো বৰ আচৰিত বস্তু ৰাখিছে কিন্তু ইয়াত আপোনালোকে আহিব ইয়াতে জয়সাগৰ আহিলে আপুনি পাব এইটো ওচৰতে আৰু এই দাদাকৰ লগ পাব দাদাই সকলো কথা বুজাই দিব আপোনালোকক আৰু এতিয়া বলক আগতে চাই যাওঁ এইখিনি বাঁহ বেতৰ সঁজুলি ন মাছ ধৰা নহয় জানো এইটো পলহ এইখিনি প্ৰায় দেখিছেই কিন্তু বহুতখিনি মানে সঁজুলি আজি হেৰাই গৈছে বহুত থলুৱা প্ৰজাতিৰ মাছ হেৰাইছে মাছটো বহুত হেৰাইছে তাঁতৰ সঁজুলি নহয় জানো তাঁতৰ সঁজুলি হলেও আমি বহুত বস্তু দেখা নাই ঘৰত যিহেতু পাজি কটা ধেনু এইটো বোলে নাচনী বৰতোলা চুঙা দেখিছো এইটো কি বস্তু কোলা বস্তুটো কি বাৰু সেইটো আচলতে মই এতিয়া নামটো ক'ব নোৱাৰিম সেইটো মানে নামটো মোক ঠিকে এই চালটো কুচিয়া অৰিজিনেল ন বাদলি এইবিলাকতো এয়া তাঁতৰ হুচি এইবিলাক আপোনালোকে কিছু দেখিছে আজিকালি এইটো বটলৰ হৈ যায় বেতৰ এইটো বাস্কেট ত্ৰিপুৰা নহয় জানো এইটো মেঘালয় ন এইটো নাগালেণ্ডৰ এইটো ফুলটো কি ফুল এইটো নাগিনী টপ নহয় জানো আৰু এই ইয়াত কিছুমান খাচিয়াবিলাকৰ মানে সৰুকে আৰু নিজে বনাই ৰাখিছে তেওঁলোকে এটা বনাই ৰাখিছে হয়
এইবিলাক এইটো খুন্দুনা সকলো কাঠৰে নহয় জানো চব কাঠৰে এই ঢেকৰ পাত এইটো কি বস্তু লোহা ন ঢেকৰ পাত বুলি কয় ওটা বিয়া পাতিলে দুলাখনটো লাগিব আগতে দুলাখন সজাবৰ কাৰণে এইবিলাক লগালে ঠিক আছে লগালে ঢেকৰ যে দেখিছা এই ঢেকৰ কেইটা দুলাখনতে লগাই এইটো ঢেকৰ নহয় জানো ঢেকৰ লগাই এইটো দেখিছা আগতে গৰু মহ কৰিয়া আছিলে পিহনা আছিলে আগৰ পিহনাটো কি কৰে আজি আমাৰ এটা মিক্সি পালে মিক্সি পিহনা সেই ওপৰখন এটা ব্লেড নিচিনা দেখিছা তাতে বস্তু ঘঁহাই দিলে জমা হৈ গ'ল তলত মানে জমা হৈ আৰু এইটো কিহৰ পাতৰ চিন এইটো অৰিজিনেল পাত আছে আমলখি গছৰ পাত ন ইমান দীঘল হৈছে বহুত আমলখি গছৰ ইমান দীঘল বহুত দীঘল ন এইটো আপোনাৰ 1 মিটাৰ ওচৰা-ওচৰি হ'ব হৈ যাব 1 মিটাৰ ওচৰা-ওচৰি হ'ব ঠিক আছে এইকেইটা বৰটোপগুলি ন এইকেইটা বৰটোপগুলি দেই এয়া তাৰপিছত এইটো বৰটোপগুলিয়ে হয় এইটো ঢেকৰ আৰু এইটো হৈছে পনিয়ল কাইট এইটো বেতৰ গুটি নহয় জানো পনিয়ল কাইট এইবোৰ চব অৰিজিনেল নহয় জানো এইবিলাক সংগ্ৰহ বহুত দিনৰ পৰা কিমান বছৰৰ পৰা আপোনালোকৰ দেউতা আছে ন তেওঁৰ নাম দুৰ্লভ বৰা নহয় জানো বিলিটো আৰম্ভ কৰিছে 2003 মাৰ্চত ৰাইজৰ কাৰণে মুকলি কৰা আছে 2018-19 জানুৱাৰী মুকলি কৰিছে ঠিক আছে এইবিলাক যিবিলাক কাপোৰ থোৱা মাধ্যমবিলাক আছিলে যেনেকে মখা আছিলে কাপোৰ থব আগতে ন মখা বেটাৰী আছিলে জপা আছিলে আৰু এয়া হৈছে কাঠৰ বাকচ ন এইটো ট্ৰাংটো দেখিছো বাৰু এইখিনি বাঁহৰ বা পুৰণি যে এটা বাঁহৰে পাতল বাঁহটো যে আছে আৰু ফচিল এইটো কি ফচিল মানে যেতিয়া এটা বস্তু এডোখৰ কাঠ হয় কাঠডোখৰ বহুত লাখ লাখ বছৰ পিছত শিল হৈ যায় তেতিয়া কাঠ আছিলে কিন্তু এতিয়া শিল হৈ গ'ল ঠিকে আৰু এইবিলাকতো মূৰ্তি হয় মুখা একচুৱেলি আৰু এইবিলাক ফুৰা ন ঠিকে এইবিলাক মাটিৰ পাত্ৰ ঠিকে আৰু পৰল এইটো কি নেপালী বিলাক ঠিকে তাৰ পৰা আহিলে এইখন ষ্টেণ্ডাৰ্ড ৰাখিছে আৰু ঠিকে এইটো পেটাৰী হয় এইটো খাই গুণৰ অলংকাৰ থোৱা পেটাৰী এইটো অলংকাৰ থোৱা পেটাৰী ন এইটো পেটাৰী বুলি কয় আগতে দোনটো হেৰাই গৈছে খৰাহিয়ে চলি যায় আজিকালি কবলৈ গলে যিবিলাক আপোনাৰ ডলা এইটো প্লাষ্টিক আহিছে ঠিকে এইটো শৰাইখন বেতৰ নহয় জানো এইবিলাক হৈছে আপোনাৰ ধান চাউলৰ লগত জড়িত এইবিলাক ঠিকে আৰু এইটো মাদুলিটো এইটো এটা এইটো গৰু গাড়ীয়া নহয় জানো গৰু গাড়ীয়া আৰু এইটো হ'ল মহৰ নাঙল আজিকালি বহুত মানুহে গম নাপায় মহে হাল বায় কিন্তু নাঙলটো কেনেকুৱা এয়া চব মহৰ নাঙল এয়া বহুত পুৰণি বস্তু আৰু এয়া হ'ল এইখন হ'ল মৈ বুলি কয় মৈ ঠিকে এইটো হ'ল গৰু নাঙল এইটো গৰু নাঙল ঠিকে এতিয়া এইফালেও আছে নহয় অলপ তেনেহ'লে আমি এতিয়া ওপৰলৈ যাব লাগিব এতিয়া বোলো ওপৰলৈ যাওঁ ওপৰতো বিভিন্ন ধৰণৰ পৌৰাণিক বস্তু আছে চাওঁ বহুত পুৰণি বস্তু সংগ্ৰহ কৰি ৰাখিছে ইয়াতে এইবিলাক শামুক ইয়াত বিভিন্ন প্ৰজাতিৰ শামুক আছে ন ঠিকে প্ৰথম এয়ালৈকে যাওঁ নেকি প্ৰথম চাই লওঁ এইটো এয়া চব এয়া সকলোবোৰ জীয়াই থকা নহয় বাৰু আজি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ আৰু যেহেতু এই সংগ্ৰহালয়টো দুটা মহলা আছে প্ৰথম তলৰ মহলাটো আপোনালোকক ভিডিঅ'টো আজি দেখুৱালোঁ আৰু 2 দিনৰ ভিতৰতে আপোনালোকক দ্বিতীয় মহলাৰ যিবিলাক আছে পুৰণি বস্তু সেইবিলাক আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াম আৰু দ্বিতীয় মহলাত আপোনালোকে দেখিবলৈ পাব
পুৰণি সজীৱ হৈ থকা সাপ, অসমত যিবিলাক সাপ পাওঁ, আৰু লগতে চৰাই কণী, বিভিন্ন ধৰণৰ চৰাই কণী, আৰু পুৰণি দিনৰ আমাৰ 355টা পুখুৰীৰ পানী পাব, আৰু বিভিন্ন ধৰণৰ বস্তু আছে আপোনালোকক দেখিবলৈ পাব। আৰু যিহেতু আজি এই ভিডিঅ'টো ইয়াতে ৰখাৰ কাৰণে যদি 2টা মহলা যদি ভিডিঅ'টো দিওঁ আপোনালোকে বহুত লং হৈ যাব, ভিডিঅ'টো বহুত দীঘল হৈ যাব। সেইকাৰণে মই আজি ইমানতে এই ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু দ্বিতীয় ভিডিঅ'টো চাবলৈ আপোনালোকে নাপাহৰিব। আজিলৈ সমাপ্ত।